মহাগুৰু গুৰু দামোদৰ দেৱৰ প্ৰধান শিষ্য শ্ৰী শ্ৰী বৈকুণ্ঠনাথ আজি আজি তিৰুভাৱ তিথিটো হয় 464তম তিৰুভাৱ তিথি আৰু 464তম তিৰুভাৱ তিথি আমি আমাৰ বংশৰ গোপালথান সত্ৰ আজি বহুত উলহ মালহেৰে আমি ইয়াত আজি উদযাপন কৰিছোঁ। এই ভক্তদেৱৰ তিথি বছৰে বছৰে হয়, হয়তো আমাৰ বহুত মানুহে বহুত ঠাইত গম নাপায়, কিন্তু আমাৰ বংশৰ গোপালথানত আমি যি উলহ মালহেৰে মানে এটা প্ৰচেছন উদ্বোধনীৰে আমি যি উৎসৱটো আৰম্ভ কৰিছোঁ, যাতে নেকি গোটেই আমাৰ দামোদৰৰ মানুহখিনি মানে বিশেষকৈ জানা হওক বা বুজা হওক, ভৱিষ্যতে যে আমাৰ এই দামোদৰপন্থী মানুহবিলাকে আমি দামোদৰ পক্ষত যে আমি আগবাঢ়িব লাগে, এই ক্ষেত্ৰত আজি আমি বংশৰ গোপালথান সত্ৰত উলহ মালহেৰে উদযাপন কৰিছোঁ। আৰু এই উদযাপনটো আমি প্ৰায় আজি 3 দিনীয়া কাৰ্যসূচীৰে মানে পালন কৰিছোঁ। গতিকে প্ৰথম দিনা আমাৰ বিষয়বস্তু সভা হৈ গ'ল আৰু আজি আমাৰ মানে বাৰ্ষিক সভা, গতিকে আমি ইয়াত মানে গোটেই মানুহক যিমানখিনি বাৰু সেৱা শুশ্ৰূষাৰে আমি উদযাপন পালন কৰিছোঁ। ধন্যবাদ। ভগৱান গোস্বামীদেৱ তেখেতক আমন্ত্ৰিত অতিথি আসন গ্ৰহণ কৰাৰ বাবে আমি অনুৰোধ জনাইছোঁ আৰু তেখেতক আদৰণি আনিব আদৰণি সমিতিৰ সম্পাদক কৰি আছে। এই মঞ্চলৈ শ্ৰীহাটী শ্যাময় সত্ৰৰ সন্মানিত সত্ৰাধিকাৰ ভগৱান গোস্বামীদেৱ আৰু আমি আদৰণি সমিতিৰ তৰফৰ পৰা জুৰি মুনি দাসে এখন পুৰাণ গামোচাৰে আদৰণি জনাব। আমি মঞ্চলৈ আমন্ত্ৰণ কৰিছোঁ কামৰূপ দামোদৰ সংঘৰ সন্মানীয় প্ৰাক্তন সভাপতি চাহ খালোঁ, সেইকাৰণে কি কৰি আছে বা চাহ আহোঁ চাহ বাকী আছে সকলোৱে কামত ব্যস্ত কিবা মতামত জানিবৰ কাৰণে চাওঁ। হাই 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 ভক্তদেৱৰ তিথিত আমি বৰ আনন্দিত হৈছোঁ। এনেকৈ চাহ দিলে আছোঁ, প্লেট খাই আছোঁ, ভাল লাগিছে আৰু বহুত মানুহ আহে। এইবাৰ আমি জন্মটো পালন কৰিছোঁ। তাত আমাৰ এই কামৰূপ জিলাৰ ভিতৰত এইবাৰ আমি গোপালথানত পালন কৰা হয়। তাত আমাৰ মানুহ কমেও 5,000 মানুহৰ আমি বাজেট কৰিছোঁ। সকলো যাতে মানুহবিলাকে খাই লৈ যাতে সকলো যায়, কোনো নাখোৱাকৈ যাতে কোনো এজনো নাযায়, তাৰ কাৰণে আমি হেৰি কৰি আছোঁ। আজি কামৰূপ দামোদৰ সংঘৰ উদ্যোগত গোপালথান পৰিচালনা সমিতিৰ সহযোগত গুৰু ভট্টদেৱৰ 464তম জন্ম উৎসৱৰ বিভিন্ন কাৰ্যসূচী এই মন্দিৰ প্ৰাংগণত চলি আছে। ৰাতিপুৱাৰ পৰা পতাকা উত্তোলনকে আৰম্ভ কৰি আয়তীসকলৰ নাম প্ৰসংগ, শোভাযাত্ৰা আৰু এতিয়া আমাৰ মুকলি সভা চলি আছে। জনালোঁ নিশা আপোনালোক আহিব, শ্ৰীকৃষ্ণ নাট্যগোষ্ঠী দ্বাৰা পৰিৱেশিত নাটক উপভোগ কৰিব। 6 তাৰিখে আমাৰ বিভিন্ন কাৰ্যসূচীৰে বিষয় বাছনি সভা অনুষ্ঠিত হৈছে আৰু আজি 7 তাৰিখে বন্তি প্ৰজ্বলনকে পতাকা উত্তোলন কৰি এতিয়া মুকলি সভা চলি আছে। সেয়েহে আপোনালোকৰ সমূহ ধৰ্মৱান ৰাইজক মুকলি সভাত উপস্থিত হ'বলৈ অনুৰোধ জনাইছোঁ আৰু লগতে আমি আপোনালোকৰ কাৰণে আপ্যায়ন কৰাৰ যথেষ্ট চেষ্টা কৰিছোঁ আৰু যথেষ্ট যোগাৰ কৰিছোঁ। গতিকে আপোনালোকে আহাৰ গ্ৰহণ কৰিহে ঘৰলৈ যাব, তাৰ কাৰণে ব্যৱস্থা কৰিছে। চাই আহোঁ আমি ইয়াতে আমাৰ খাদ্য যোগাৰ কৰি আছে, চাই আহোঁ। আইটেম কি কৰিছে? আইটেম বিলাহী টক আছে আৰু তৰকাৰী আছে আৰু আছে আছে।
এয়া ভাত দিলেই ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ কিমান মানুহ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ কিবা ভুল হ'লে ক্ষমা কৰি দিব জয় গুৰু দামোদৰ দেৱ